নমস্কাৰ এপি ভিজন একাডেমি চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰিকুৱেষ্ট আছিলে সেইটো কাৰণে এই ভিডিঅ'টো বনাব ওলাইছোঁ। এইটো ক্লাছ 5ৰ অসমীয়াৰ 13 নম্বৰ পাঠ উজা পালি তাৰে প্ৰশ্ন উত্তৰকেইটা দিব ওলাইছোঁ। এতিয়া আৰম্ভ কৰোঁ। তোমালোকে পাঠটো পঢ়িবা, তাৰ পাছত এই প্ৰশ্ন উত্তৰখিনি কৰিবা। 1 নম্বৰ আছে ওজাপালি কি? ওজাপালি হৈছে এটি লোকনাট্য অনুষ্ঠান। ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয়। ওজাৰ লগত কোন কোন থাকে? ওজাৰ লগত 5-6 জনমান পালি থাকে। ওজাপালিৰ প্ৰকাৰবোৰ কি কি? ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা বিয়াহ গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, আপী ওজা আদি উল্লেখযোগ্য। ঘ নম্বৰ ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰ: ওজাপালি ৰাজহুৱা বা ব্যক্তিগত উৎসৱ পাৰ্বণ, পূজা সবাহ, শ্ৰাদ্ধ আদিত ওজাপালি পৰিৱেশন কৰা দেখা যায়। চমু উত্তৰ দিয়া। ক. ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰ: ওজাপালিৰ সকলো সদস্যই চুৰীয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁ হাতত একোযোৰ খুঁটিতাল মেৰিয়াই লয়। খ নম্বৰ ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ ক'ৰ পৰা লোৱা হয়? ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্যান উপাখ্যান, কাহিনী, গীত-পদ, বেদ, পুৰাণ, ৰামায়ণ আৰু মহাভাৰত আদিৰ পৰা লোৱা হয়। গ. ডাইনাপালিজনৰ প্ৰধান কাম কি কি? হাস্যৰসৰ যোগেদি সুৰ দি ওজাৰ লগত কথোপকথন কৰি কাহিনীভাগ সহজ কথাত দৰ্শকক জনোৱাই ডাইনাপালিৰ প্ৰধান কাম। ঘ নম্বৰ অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই দিহাৰে বিভিন্ন সুৰত গীত গাই যায়। পালিসকলে সেই পদ দোহাৰে আৰু ডাইনাপালিয়ে পদ দোহাৰাৰ উপৰি ওজাৰ সৈতে ৰসালভাৱে কথোপকথন কৰি কাহিনীভাগ সহজ কথাত দৰ্শকৰ আগত ব্যাখ্যা কৰে। ঙ নম্বৰ মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? মহাপুৰুষ শংকৰদেৱেও নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল। খালী ঠাই পূৰ কৰা। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ডাইনাপালি। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুঁটিতাল দোহাৰে। ডাইনাপালিয়ে ৰসাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। প্ৰশ্ন: উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ: ঢোল ঢুলীয়া, ভাও ভাৱৰীয়া, খোল খুলীয়া, লোণ লুণীয়া, গোফ গুফীয়া, জোৰ জুৰীয়া, লগ লগৰীয়া, বন বনৰীয়া, কাষ কাষৰীয়া, নাও নাৱৰীয়া। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।